নমস্কাৰ পুনৰবাৰ মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি খুব সহজতে কম সামগ্ৰীৰে আপোনালোকক ধুনীয়াকৈ এটা ৰেচিপি বনাই দেখুৱাম। আৰু যদিহে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কৰিব। তেতিয়াহলে বলক আজি ভিডিঅটো আৰম্ভ কৰো। এতিয়া নহলে বলক মোৰ লগত হাঁহৰ মাংস বনোৱা চাব আপোনালোকে, নহয় জানো? বলক তেতিয়াহলে। বনোৱা চালে নহব, আপোনালোকে বনাব আৰু মোক বনাই পেলাই জনাব কমেন্টত কেনেকুৱা লাগিলে খাই পেলাই। এতিয়া মই এটা বাটি লৈছো, ইয়াত মই শুকান মছলাখিনি গোটেইখিনি দি লম। ইয়া লৈছো জিৰা গুৰি 2 চামুচ লম ডাঙৰ চামুচেৰে। জিৰাখিনি মই গোটা জিৰাটো ধুনীয়াকৈ অলপ ভাজি লৈ পেলাই পিচি দিছো। তাৰ পিছত দিম জালুকৰ গুৰি ডাঙৰ চামুচেৰে 1 চামুচ। তাৰ পিছত দিম মিট মছলা 1 চামুচ দিম। এইখিনি দিয়াৰ পিছত এতিয়া মই ৰেড চিলি পাউডাৰ দিম আধা চামুচ। এই আধা চামুচ ৰেড চিলি পাউডাৰ এতিয়া গোটেইখিনি মিক্স কৰিম। ইয়াত পানী অলপো দি ল'ব পাৰে। তাৰ পিছত এতিয়া মই শুকান মছলা যেটো গোটা মছলা পিচি লম। এইখিনি পিচি লম 1 আঙুল দালচেনি, 4টা ইলাচি আৰু 6টা লং। এইখিনি পিচি লম। তাৰ পিছত এইখিনি ৰঙালাও মই লৈছো ডাঙৰ 1 চিটামান লৈছো। তাৰ পিছত ইয়াত ডাঙৰ পিচ কৰিছো। তাৰ পিছত আলু আপুনি নলবই, আলু মই ভাল পাওঁ কাৰণে দিছো আৰু ডাঙৰ পিয়াজ 4টা। তাৰ পিছত এইখিনি মোৰ হাঁহৰ মাংস মই লৈছো 1 কেজি। 1 কেজি মাংস। তাৰ পিছত ইয়াত মই লৈছো 3 কিলো তেজপাত আৰু 3টা শুকান জলকীয়া। আৰু এয়া হৈছে আদা নহৰু পেষ্ট, প্ৰায় 2 চামুচ মান হ'ব, ডাঙৰ চামুচেৰে 2 চামুচ মান হ'ব। আৰু এতিয়া মই জুইত বনাম যিহেতুকে সেইকাৰণে জুই ধৰি লৈছো মই ধুনীয়াকৈ। আৰু আজি মই বনাম লোহাৰ কেৰাহীত। লোহাৰ কেৰাহীখনত মাংস বনালে খুব সোৱাদ হয়। এতিয়া মই কেৰাহীখন পাতি লম। এয়া পাতি ললো আৰু কেৰাহীখন গৰম হ'বলৈ দিছো। আৰু এতিয়া কেৰাহীখন অলপ গৰম হৈছে, প্ৰায় গৰম হ'ল। এতিয়া মই তেল দিম। ডাঙৰ বাটিৰে এবাটি তেল দিছো। ইয়াত তেল দিলো আৰু তেলখিনি ভালকৈ গৰম হোৱালৈ ৰম। আৰু জুইটো বহুত বেছিকেও নিদিব। আৰু এতিয়া মই পাঁচফোৰণ লৈছো। ইয়াত পাঁচফোৰণ 1 চামুচ ইয়াত দি দিলো। আৰু পাঁচফোৰণ দিয়াৰ পিছত গোটেইখিনি বস্তু একেলগে দিব লাগিব। তেজপাত দিলো, শুকান জলকীয়া দিলো আৰু এইখিনি লগতে মই পিয়াজখিনি দি দিলো। পিয়াজখিনি গোটেইখিনি দি লম। দি পেলাই গোটেইখিনি ধুনীয়াকৈ লৰাই লম। এয়া পিয়াজ মই গোটেইখিনি দি লৈছো। আৰু এতিয়া মই লৰাই লম। এয়া মই লৰাই লৈছো যাতে পিয়াজৰ যিটো ৰং উঠে, ৰঙচুৱা হ'লে মই ভাজি লম ভালকৈ। এয়া চাওক পিয়াজখিনি হ'ল। আৰু এতিয়া মই আদা নহৰু যিটো পেষ্ট আছিল সেইখিনি দি লৈছো। আৰু আদা নহৰু পেষ্ট মই গোটেইখিনি দিয়া নাই, আধাহে দিছো। কাৰণ পিছত মই আকৌ দিব লাগিব, সেইকাৰণে আধা এতিয়া দিছো, বাকীখিনি পিছত দি দিম। আৰু আদা নহৰু গোন্ধখিনি যোৱালৈ মই ধুনীয়াকৈ লৰাই ল'ম। এতিয়া মই এয়া নিমখ দিছো মই সোৱাদ অনুসৰি দিছো। আপোনালোকে মাংসৰ পৰিমাণটো চাই দিব পাৰিব। মই 1.5 চামুচ মান দিছো। এতিয়া আকৌ লৰাই ল'ম। নিমখ দিলে বস্তুবিলাক সোনকালে গলি যায়, সেইকাৰণে মই এতিয়া নিমখখিনি দি দিছো। আৰু তাৰ পিছত মই দিম হালধি মই এতিয়া দিম প্ৰায় 1 চামুচে দিছো। আৰু অকণমান মই দি দিম। এয়া আৰু অকণমান দিছো, আৰু আধা চামুচ মান দিছো মই। এয়া এতিয়া আকৌ লৰাই পেলাই হালধি দি লগতে মই মাংসখিনি দি দিম। কাৰণ হালধিৰ ৰংটো নহ'লে ক'লা পৰি যাব, মাংসটো ৰংটো ভাল নহ'ব। এতিয়া মই মাংসখিনি ইয়াত ঢালি দিম। এয়া মাংসখিনি ঢালি দিলো। আৰু মাংসখিনি ঢালিয়ে মই ধুনীয়াকৈ লৰাই ল'ম যাতে মাংসই তেলটো শুহি ল'ব পাৰে। এতিয়া মই ধুনীয়াকৈ গোটেইখিনি মিলাই ল'ম। এতিয়া মই জুইটো বহাই ল'ম। আপোনালোকে গেছত বনালে জুইটো হাই কৰি ল'ব এতিয়া। আৰু তাৰ পিছত মই ধুনীয়াকৈ মিলাই লোৱাৰ পিছত এতিয়া মই আকৌ সেই গোটেইখিনি মছলা মিক্স কৰি লোৱা মছলাখিনি দি দিছো। এতিয়া ভালদৰে লৰাব লাগিব যাতে মাংসই মছলাখিনি শুহি লয়। আৰু এতিয়া মাংসৰ তেল ওলাব।
তেল ওলোৱালৈকে আমি মাজে মাজে লৰাই থাকিম। ধুনীয়াকৈ লৰাই থাকিব লাহে লাহে মাজে মাজে লৰাই থাকিব, নহ'লে তলত ধৰি যাব যিহেতুকে মাজে মাজে লৰাই থাকিব লাগিব। এয়া চাওক মই ধুনীয়াকৈ লৰাই ল'লোঁ আৰু এতিয়া লৰাই লোৱা হোৱাৰ পিছত এখন ঢাকনেৰে ঢাকনা মাৰি দিম। এতিয়া মই ঢাকনা এখন মাৰি দিম। এয়া মই ঢাকন মাৰি দিছোঁ। এতিয়া ঢাকনখন মাৰি দিলেও মই মাজে মাজে লৰাই থাকিম, নহ'লে তলত ধৰি যাব পাৰে, কাৰণ লোহাৰ কেৰাহীত বনাইছোঁ যিহেতুকে আপোনালোকে বেলেগ কেৰাহীত বনালেও লৰাই থাকিব। মই আকৌ এতিয়া লৰাই দিম। এয়া চাওক ধুনীয়াকৈ মাংসই তেল এৰিছে এয়া, আৰু মাংসৰ লাহে লাহে কালাৰটো আহিছেই। এয়া চাওক ধুনীয়া কালাৰ আহিছে আৰু তেলো ওলাইছে এয়া। আৰু এতিয়া মই তেল ওলোৱাৰ কাৰণে এতিয়া মই ধুনীয়াকৈ আগৰ যে মই কৈছিলোঁ আদা নহৰু অলপ থৈ দিছোঁ পেষ্টটো, সেইখিনি মই গোটেইখিনি অকণমান পানী মিক্স কৰি লোৱা আছিলে, সেইখিনি মই দি দিছোঁ ইয়াত, গোটেইখিনি দি দিছোঁ আৰু এতিয়া ভালদৰে লৰাই থাকিম। এতিয়া ধুনীয়াকৈ আকৌ ভালদৰে লৰাই দিম। লৰাই পেলাই আকৌ মই ঢাকোন মাৰি দিম। এতিয়া মই 30 মিনিটৰ কাৰণে ধুনীয়াকৈ ঢাকোন মাৰি মাৰি লৰাই থাকিম। এয়া ঢাকোন মাৰি দিলোঁ আৰু মাজে মাজে লৰাই থাকিম। 30 মিনিটৰ কাৰণে ৰাখি দিম। এয়া চাওক 30 মিনিটৰ পাছত কিমান ধুনীয়া এটা ৰং আহিছে দেখিছেনে? এয়া আৰু এতিয়া তেলটো অলপ অলপ নাইকিয়া হোৱা নিচিনা হৈছে দেখিছেনে? এতিয়া আমি এটা কাম কৰিব লাগিব, অলপ গৰম পানী ল'ব লাগিব। গৰম পানী ল'লে তেতিয়া মাংসটো ভাল হয়। এতিয়া আমি অকণকৈ গৰম পানী দি পেলাই মাংসটো লৰাই থাকিব লাগিব। এতিয়া মই গৰম পানী অলপ দিম। আপোনালোকে আধা কাপ দি যাব, যাতে মাংসখিনি ধুনীয়াকৈ মিলি যায়। বেছি পানী নিদিব, বেছি পানী দিলে ভাল নালাগিব। বেছি পানী দিলে গোন্ধ এটা আহে হাঁহৰ মাংস। আৰু এতিয়া মই যিখিনি ৰঙালাও আৰু আলু দুইখিনি দি দিছোঁ। এয়া আকৌ মিলাই লওঁ। মিলাই হোৱাৰ পাছত আকৌ মই 10 মিনিটমানৰ কাৰণে ৰাখি দিম, যাতে আলু আৰু ৰঙালাও সিজিবলৈ। এয়া আকৌ মই দাঙি দিছোঁ ঢাকোনখন। এয়া দাঙি দিয়াৰ পিছত চাওক ধুনীয়াকৈ আধা সিজা হোৱা নিচিনা হৈছেই চাগে। এয়া চাওক এয়া আধা সিজা হৈছে যিহেতুকে এতিয়া ভালদৰে লৰাই ল'ম। মই মাজে মাজে পানী দি আছিলোঁ, সেইকাৰণে ধুনীয়া হৈছে। এতিয়া মই গৰম মছলাখিনি দি দিম, যিখিনি মই গোটাকৈ ৰাখিছিলোঁ পিচি লৈছিলোঁ। এয়া মই গোটেইখিনি দি দিম। এয়া দি দিলোঁ আৰু এতিয়া লৰাই ল'ম। এতিয়া প্ৰায় হৈছে মাংসখিনি, কিন্তু এতিয়াও আলু আৰু ৰঙালাও ভালদৰে সিজা নাই যিহেতুকে মই 5 মিনিটৰ কাৰণে ৰাখি দিম। পানী দিম, পানী এগিলাচ দিম। পানী এগিলাচমান দি পেলাই এতিয়া মই ধুনীয়াকৈ লৰাই দি দিম। এয়া চাওক মই দি দিছোঁ আৰু ঢাকোন মাৰি দিম আৰু লৰাই থাকিম মাজে মাজে। এয়া চাওক কিমান ধুনীয়া ৰং আহিছে। আৰু এতিয়া মই টেষ্ট কৰি চাইছিলোঁ, নিমখ অলপ কমাৰ কাৰণে এয়া মই 1 চামুচমান দিছোঁ। আপোনালোকে চাই ল'ব, যদি নকমে তেতিয়াহ'লে দিব নালাগে। মই এয়া কমাৰ কাৰণে দি দিছোঁ। এয়া চাওক কিমান ধুনীয়া ৰং আহিছে দেখিছেনে মাংসখিনি? প্ৰায় 45 মিনিটমান সময় লাগিছে মোৰ, তেতিয়াহে ধুনীয়াকৈ হাঁহৰ মাংসটো সিজি উঠে। এয়া মই আপোনালোকক অলপ দেখুৱাই দিছোঁ দেখাবৰ কাৰণে। এয়া চাওক কিমান ধুনীয়া ৰং আহিছে। এয়া হাঁহৰ মাংস আৰু ৰঙা কোমোৰা। এয়া কিমান ধুনীয়া লাগিছে দেখিছেনে ৰং?